44 দিনৰ অন্তত উমৰাংচুত একেদিনাই উদ্ধাৰ হৈছে 5টাকৈ মৃতদেহ পুৱা উদ্ধাৰ হৈছিল 2টা মৃতদেহ আৰু 2 ঘণ্টাৰ মূৰত পুনৰ উদ্ধাৰ হৈছে আন 3টা মৃতদেহ আৰু উদ্ধাৰ মৃতদেহ কেইটা এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহ কেইটাক ৰখা হৈছে হাফলঙৰ চিকিৎসালয়ত এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো 44 দিনৰ অন্তত উমৰাংচুত একেদিনাই উদ্ধাৰ হৈছে 5টাকৈ মৃতদেহ পুৱা উদ্ধাৰ হৈছিল 2টা মৃতদেহ আৰু তাৰ ঠিক 2 ঘণ্টাৰ পাছতে 3টা মৃতদেহ উদ্ধাৰ হৈছে আৰু উদ্ধাৰ হোৱা মৃতদেহ কেইটা এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই বৰ্তমান মৃতদেহ কেইটা ৰখা হৈছে হাফলঙৰ চিকিৎসালয়ত 8জনকৈ শ্ৰমিকে মৃত্যু খাবতি লৈছিল উমৰাংচু ঘটনাত আৰু আজি উমৰাংচু ঘটনাক লৈ সদন উত্তাল কৰিছিল বিৰোধীয়ে আৰু বিৰোধীয়ে সদন উত্তাল কৰা দিনাই উমৰাংচুত একেদিনাই 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে পুৱাৰ ভাগত 2টা মৃতদেহ উদ্ধাৰ হৈছিল আৰু তাৰ ঠিক 2 ঘণ্টাৰ পাছতে 3টা মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে কিন্তু এই মুহূৰ্তলৈকে মৃতদেহ কেইটা চিনাক্ত কৰিব পৰা হোৱা নাই ওলি যোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল মৃতদেহ কেইটা আৰু আজিৰ দিনটোতে 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে উদ্ধাৰ হোৱা মৃতদেহ কেইটা হাফলং চিকিৎসালয়ত ৰখা হৈছে ওলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল মৃতদেহ কেইটা কিন্তু এই মুহূৰ্তলৈকে মৃতদেহ কেইটা চিনাক্ত কৰিব পৰা হোৱা নাই আজিৰ দিনটোত 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছিল আৰু পুৱাৰ ভাগতে 2টা মৃতদেহ উদ্ধাৰ হৈছিল আৰু তাৰ ঠিক 2 ঘণ্টাৰ পাছতে 3টাকৈ মৃতদেহ উদ্ধাৰ হোৱা ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যি সময়ত আজিৰ সদনত বিৰোধীয়ে উত্তাল কৰি তুলিছিল প্ৰতিবাদ সাব্যস্ত কৰিছিল উমৰাংচু ঘটনাক লৈ আৰু যিসকল ভুক্তভোগী আচলতে তেওঁলোকৰ ভৰণ পোষণ কোনে কৰিব সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছিল আৰু সেই সময়তে আজি 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে এই মুহূৰ্তত আমি ফোন যোগে সংযোগ স্থাপন কৰিছো আমাৰ সাংবাদিক জামান চৌধুৰীৰ সৈতে জামান আপোনাৰ পৰা সবিশেষ কথাখিনি জানিব বিচাৰিছো আজি 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে আৰু বিৰোধীয়ে আজিৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছিল উমৰাংচু ঘটনাক লৈ নিশ্চয়কৈ আপুনি উল্লেখ কৰিছে এই মুহূৰ্তত আৰু আমি এটা কথা ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে আচলতে NDRF SDRF বা ভাৰতীয় সেনাৰ যি উদ্ধাৰ অভিযান আছিল সেই উদ্ধাৰ অভিযান যে কৰবাত নহয় কৰবাত সীমিত হৈ পৰিছিল আৰু আজি যিহেতু সকলোৱে গম পাইছিল যে আজিৰ পৰা যিহেতু অসম বিধানসভাৰ আজি দ্বিতীয়টো দিন আছিলে আৰু গুৱাহাটীত বিশেষকৈ দিছপুৰত আজি বিধানসভাৰ দ্বিতীয়টো দিন আছিলে আৰু এই দ্বিতীয়টো দিনত বিৰোধী পক্ষই আচলতে সমগ্ৰ বিষয়টো সদনত উত্থাপন কৰাৰ পূৰ্ণ সম্ভাৱনা আছিল বুলি আচলতে চৰকাৰী পক্ষই শাসক পক্ষই উমান পাইছিল আৰু তাৰ পাছত হয়তো কঠোৰ নিৰ্দেশনা দিয়া হৈছিল উদ্ধাৰকাৰী দলসমূহক আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত মাত্ৰ 2 ঘণ্টাৰ উদ্ধাৰ যি অভিযান সেই অভিযান চলোৱাৰ সময়ত 5টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে উল্লেখ কৰিব লাগিব যি আচলতে উদ্ধাৰ কাৰ্যত সমস্যাৰ সৃষ্টি কৰিছিল পানীয়ে তাৰ বিভিন্ন পানীৰ উৎস বিচাৰি সেই সময়ত আচলতে বিভিন্ন চৰ্চা চলিছিল ক'ৰ পৰাই পানীসমূহ প্ৰৱেশ কৰিছে পানীসমূহ সিঁচিবৰ কাৰণে অত্যাধুনিক মেচিনসমূহ অনা হৈছিল অন্যান্য প্ৰান্তৰ পৰা কিন্তু শেহতীয়াকৈ ভাল খবৰটো এইটো আছিল যে পানী শুকাই গৈছিল তাৰ গাঁতৰ ভিতৰত যি দ গাঁত আছিল সেই গাঁতৰ ভিতৰত পানী শুকাই গৈছিল সম্পূৰ্ণৰূপে আৰু শুকাই যোৱাৰ পাছতো আচলতে কিয় উদ্ধাৰ হোৱা নাই ইয়াক লৈ বিৰোধীয়ে প্ৰশ্নৰ অৱতাৰণা কৰিছিল আৰু হয়তো চৰকাৰী পক্ষই তাৰ উমান পাইছিল যে আজিৰ দিনটোত সেয়া উত্থাপন হ'ব সদনৰ মঞ্চত আৰু যাৰ উত্তৰ চৰকাৰী পক্ষই দিব লাগিব যাৰ বাবে হয়তো উদ্ধাৰকাৰী দলসমূহক কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু সেই অনুসৰিয়েই আজি SDRF NDRF আৰু ভাৰতীয় সেনা বাহিনীৰ এটা বিশেষ দলে আজিৰ দিনটোত অভিযান চলাইছিল আৰু সেই অভিযানৰ সময়ছোৱাত পুৱাৰ ভাগত আমি খবৰ লাভ কৰিছিলো 2টাকৈ মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পাছতো তেওঁলোকৰ যি অভিযান সেয়া অব্যাহত ৰাখিছিল আৰু তাৰ ঠিক 2 ঘণ্টাৰ পাছত আৰু 3টাকৈ মৃতদেহ শেহতীয়া যি খবৰ আহিছে আৰু 3টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে অৰ্থাৎ আজিৰ দিনটোত 2 ঘণ্টাৰ মূৰত প্ৰায় 5টাকৈ মৃতদেহ উদ্ধাৰ কৰা হৈছে অৱশ্যে মৃতদেহসমূহ এই পৰ্যন্ত চিনাক্ত কৰিব পৰা পৰ্যায়ত চিনাক্ত কৰিব পৰা হোৱা নাই আৰু চিনাক্ত কৰাটো অত্যন্ত কঠিন হ'ব কাৰণ আমি সকলোৱে অনুমান কৰিব পাৰিছো যে আচলতে 44 দিনৰ অন্তত যদি মৃতদেহ এটা উদ্ধাৰ কৰা হয় তাৰ কি পৰিৱেশ পৰিস্থিতি হ'ব সেই মৃতদেহটোৰ কি অৱস্থাত থাকিব সেয়া সহজে অনুমেয় গতিকে এই মুহূৰ্তত আচলতে এই 5টা মৃতদেহ যে উদ্ধাৰ কৰা হৈছে 5টা মৃতদেহ কাৰ আচলতে সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই আৰু শেহতীয়াকৈ এই 5টা মৃতদেহ এই মুহূৰ্তত হাফলঙলৈ লৈ যোৱা হৈছে উমৰাংচুৰ পৰা উলিয়াই তেওঁলোকক হাফলঙৰ চিকিৎসালয়লৈ এই মুহূৰ্তত ৰাওনা কৰা হৈছে ইতিপূৰ্বে 2টা মৃতদেহ হাফলং গৈ উপস্থিত হৈছে বুলি আমি খবৰ লাভ কৰিছো আৰু তাৰ পাছত আচলতে
প্ৰশাসনৰ লোকসকলে হয়তো তেওঁলোকৰ যি যাৱতীয় কাম কাজ আছে পৰৱৰ্তী DNA পৰীক্ষাৰ প্ৰসংগ ইয়াত আহি পৰিব কাৰণ মৃতদেহসমূহ চিনাক্ত কৰিবৰ বাবে DNA পৰীক্ষাৰ অত্যন্ত প্ৰয়োজনীয় হৈ পৰিব আৰু হয়তো তাৰ বাবে পৰিয়ালৰ লোকসকলক পুনৰবাৰ মাতি পঠিওৱা হ'ব বা তেওঁলোকৰ হয়তো চেম্পল ঘৰৰ পৰা লোৱাৰ ব্যৱস্থা প্ৰশাসনে কৰিব কিন্তু সেয়া যিয়ে নহওক এই মুহূৰ্তত যিসকল লোক নিৰুদ্দিষ্ট হৈ আছিল সেই লোকসকলৰ পৰিয়ালৰ বাবে এটা কিছু ভাল খবৰ বুলি ক'ব লাগিব কাৰণ অৱশেষত অন্তত তেওঁলোকৰ পৰিয়ালৰ তেওঁলোকৰ আত্মীয়ৰ যি মৃতদেহ সেই মৃতদেহ উদ্ধাৰ হৈছে আৰু চিনাক্ত হয়তো অকণমান সময় লাগিব কিন্তু চিনাক্ত যে হ'ব সেয়াও এক প্ৰকাৰৰ নিশ্চিত বুলি ক'ব লাগিব কাৰণ DNA পৰীক্ষাৰ পাছত সকলো জল পথ স্পষ্ট হৈ পৰিব কিন্তু এই মুহূৰ্তৰ আজিৰ দিনটো ডাঙৰ খবৰটো হ'ল যে 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ আছে নে নাই সেয়া এই সন্দৰ্ভত ইয়াকে লৈ এই পৰ্যন্ত প্ৰশাসনৰ তৰফৰ পৰা কোনো আচলতে তেওঁলোকে কোনো ধৰণৰ মন্তব্য এই মুহূৰ্তত প্ৰকাশ কৰা নাই প্ৰশাসনে স্পষ্টীকৰণ দিয়াৰ পাছতহে আচলতে সকলো কথা স্পষ্ট হৈ পৰিব যে আৰু মৃতদেহ তাত থকাৰ সম্ভাৱনা আছে নে নাই ৰাণীমা নিশ্চয়কৈ ধন্যবাদ জনাইছো জামান চৌধুৰী আমাৰ জ্যেষ্ঠ সাংবাদিক জামান চৌধুৰী ইতিমধ্যে সবিশেষ কথাখিনি জনাইছে আজিৰ দিনটোত 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছিল আৰু তেখেতে কোৱাৰ দৰে আজি সদনতো এক প্ৰতিবাদ সাব্যস্ত হৈছিল বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই মন্তব্য কৰিছিল যে আমি এক গঠনমূলক আলোচনা বিচাৰিছিলোঁ উমৰাংচু কাণ্ডক লৈ আৰু তাৰ পাছতে কিন্তু সেই আলোচনা কৰিব বিচাৰিছিল কিন্তু অধ্যক্ষৰ অনুমতি উপাধ্যক্ষৰ অনুমতি লাভ নকৰিলে তেওঁলোকে যাৰ বাবে তেওঁলোকে কংগ্ৰেছৰ বিধায়কসকলে সদন ত্যাগ কৰিছিল আৰু আজিৰ দিনটোতে 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে অৱশ্যে এই মুহূৰ্তলৈকে মৃতদেহকেইটা চিনাক্ত কৰিব পৰা হোৱা নাই NDRFৰ দলে উদ্ধাৰ কৰিছে সেই 5টাকৈ মৃতদেহ ইতিমধ্যে কৈছিল যে বিভিন্ন উৎসৰ পৰা পানী আহি গৈছিল যাৰ ফলত তেওঁলোকে মৃতদেহসমূহ উদ্ধাৰ কৰিব পৰা সক্ষম হোৱা নাছিল কিন্তু অৱশেষত আজি 44 জিলাৰ অন্তত 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে কিন্তু এই মুহূৰ্তলৈকে মৃতদেহকেইটা চিনাক্ত কৰিব পৰা হোৱা নাই আচলতে কোন কেইজন শ্ৰমিক নিৰুদ্দিষ্ট হৈ আছিল আৰু ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে আৰু হয়তো তাত মৃতদেহ ওলাব পাৰে কাৰণ বহুকেইগৰাকী শ্ৰমিক আচলতে নিৰুদ্দিষ্ট হৈ আছিল সন্ধানহীন হৈ আছিল এতিয়া পৰিয়ালৰ লোকৰ সৈতে হয়তো সম্পৰ্ক স্থাপন কৰিব লাগিব আৰু কৈছে যে উৱলি যোৱা অৱস্থাত মৃতদেহকেইটা উদ্ধাৰ হৈছে আৰু সেইবাবে মৃতদেহকেইটা চিনাক্ত কৰিব পৰা হোৱা নাই কিন্তু হয়তো পৰিয়ালৰ লোকৰ লগত DNA টেষ্ট কৰাৰ পাছত আচলতে স্পষ্ট হৈ পৰিব আৰু ইতিমধ্যে পৰিয়ালৰ লোকসকলে দাবী জনাইছিল যে আমি অন্তত আমাৰ পৰিয়ালৰ লোককেইজনৰ সন্ধান লাগে অন্তত মৃতদেহকেইটা উদ্ধাৰ হ'ব লাগে যাতে আমি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব পাৰোঁ আৰু সেই পৰিয়ালৰ সৈতে হয়তো যোগাযোগ স্থাপন কৰিব পৰৱৰ্তী সময়ত প্ৰশাসনে কিন্তু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ আসাম টক্সৰ দৰ্শকসকলক যে মৃতদেহকেইটা চিনাক্ত কৰিব পৰা হোৱা নাই যদিও হাফলং চিকিৎসালয়ত ৰখা হৈছে মৃতদেহ চিনাক্ত কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে প্ৰশাসনে আৰম্ভ কৰিছে হয়তো পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ স্থাপন কৰিছে আৰু হয়তো DNA টেষ্টৰ প্ৰয়োজন আহি পৰিব যে কোন কেইজন শ্ৰমিকৰ আচলতে মৃতদেহ উদ্ধাৰ কৰিবলৈ তেওঁলোক সক্ষম হৈছে সেয়া স্পষ্ট কৰিবৰ বাবে কিন্তু এই মুহূৰ্তত জনাইছোঁ যি সময়ত আজিৰ সদনত এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত হৈছিল সদন উত্তাল কৰি তুলিছিল বিৰোধীয়ে সেই দিনটোতে আজি 5টাকৈ মৃতদেহ উদ্ধাৰ হৈছে উমৰাংচুত